আৰক্ষী নিযুক্তিৰ 7 তাৰিখে এডভাৰটাইজ ওলাব প্ৰায় 5,500 পোষ্ট অলপ 5,600 5,400 এনেকুৱা হ'ব আৰু এই মাহৰ ভিতৰতে আৰু 15,000 চৰকাৰী পদৰ নিযুক্তি ওলাব সেইটো আৰক্ষী নহয় আন ডিপাৰ্টমেণ্ট আৰক্ষী নিযুক্তিৰ 7 তাৰিখে এডভাৰটাইজ ওলাব প্ৰায় 5,500 পোষ্ট অলপ 5,600 5,400 এনেকুৱা হ'ব আৰু এই মাহৰ ভিতৰতে আৰু 15,000 চৰকাৰী পদৰ নিযুক্তি ওলাব সেইটো আৰক্ষী নহয় আন ডিপাৰ্টমেণ্ট আৰক্ষী নিযুক্তিৰ 7 তাৰিখে এডভাৰটাইজ ওলাব প্ৰায় 5,500 পোষ্ট অলপ 5,600 5,400 এনেকুৱা হ'ব আৰু এই মাহৰ ভিতৰতে আৰু 15,000 চৰকাৰী পদৰ নিযুক্তি ওলাব সেইটো আৰক্ষী নহয় আন ডিপাৰ্টমেণ্ট আৰক্ষী নিযুক্তিৰ 7 তাৰিখে এডভাৰটাইজ ওলাব প্ৰায় 5,500 পোষ্ট অলপ 5,600 5,400 এনেকুৱা হ'ব আৰু এই মাহৰ ভিতৰতে আৰু 15,000 চৰকাৰী পদৰ নিযুক্তি ওলাব সেইটো আৰক্ষী নহয় আন ডিপাৰ্টমেণ্ট